পবিত্ৰ উমৰা হজ যাত্ৰাৰ বাবে হাজু সিদাবাৰীৰ বিভিন্ন অঞ্চলত 40 জনকৈ হজ যাত্ৰী আৰম্ভ হৈছে ইছলাম ধৰ্মীয় লোকসকলৰ পবিত্ৰ হজ যাত্ৰা। 23 আগষ্টত পবিত্ৰ মদিনালৈ উমৰা হজ যাত্ৰাৰ বাবে হাজু সিদাবাৰীৰ 40 গৰাকীকৈ হজ যাত্ৰী গুৱাহাটী বিমানবন্দৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ যোগে পবিত্ৰ মদিনালৈ যাত্ৰা কৰাৰ উদ্দেশ্যে অসমৰ গোৱালপাৰা জিলাৰ সিদাবাৰী অঞ্চলৰ 40 গৰাকীকৈ হজ যাত্ৰী পবিত্ৰ মদিনালৈ যোৱাৰ প্ৰস্তুতি প্ৰায় সম্পন্ন। উক্ত কাৰ্যসূচীক কেন্দ্ৰ কৰি মদিনা ট্যুৰ এণ্ড ট্ৰেভেলছৰ ডাইৰেক্টৰ আব্দুল কালাম আজাদ মাদানী আৰু মিজানুৰ ৰহমানৰ তত্ত্বাৱধানত প্ৰতি বছৰৰ দৰে এইবেলিও হালমাৰা মছজিদ প্ৰাংগণত অনুষ্ঠিত হয় হজ যাত্ৰাৰ প্ৰশিক্ষণ শিবিৰ। শিবিৰখনত সিদাবাৰীৰ অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা হজ যাত্ৰীয়ে অংশগ্ৰহণ কৰি হজ যাত্ৰীসকলৰ বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত শিবিৰখনত উপস্থিত থাকে নয়াপাৰা বিশিষ্ট সমাজসেৱক মুস্তাফা চাহাবুদ্দিন আহমেদৰ লগতে সমাজৰ গণ্যমান্য ব্যক্তিসকল। আমি মেনেজিং ডাইৰেক্টৰ হিচাপে এইটোৱে ক'ম যাতে সকলোৱে দোৱা ৰাখিব যাতে শান্তিভাৱে যাব পাৰোঁ, কোনো অসুবিধা নহয় আৰু তাত যাই হেনা যি কৰিব লগা কাম আছে সঠিকভাৱে কৰিব পাৰোঁ। কিমানজন যাব যাত্ৰী? 40 জন। 40 জন। এইটো কেই নম্বৰ হ'ল? 4 নম্বৰ গ্ৰুপ। প্ৰতি বছৰ ইয়াৰ পৰা তেনেকৈ প্ৰত্যেক মাহতে আছে, প্ৰত্যেক মাহে আছে। এতিয়া কিবা কাৰণত যোৱা মাহত যোৱা নাছিলোঁ, এতিয়া আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰৰ বাবে বুকিং চলি আছে। কোনোবাই যদি যাব খুজিছে অধিক সা সুবিধা পাবলৈ এতিয়াৰ পৰা যোগাযোগ কৰিব পাৰে। এই ক্ষেত্ৰত পোনপ্ৰথমে মই আপোনালোকক আসাম নিউজৰ সংবাদদাতাসকলক পোনপ্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মই বহুত সুখী যে আমাৰ অঞ্চলৰ এজন উদীয়মান যুৱক ল'ৰা যাৰ নাম আবুল কালাম আজাদ মাদানী, তেওঁ মদিনাত 5 বছৰ অধ্যয়ন কৰি পেলাই আমাৰ লোকৰ অঞ্চলত আহি পেলাই প্ৰতি বছৰে বিশেষকৈ এইবাৰ 4th টাইম তেওঁ মদিনা ট্যুৰছ এণ্ড ট্ৰেভেলছ নামেৰে এটা তেওঁ তাত চৰদি প্ৰতি বছৰে তেওঁ উমৰা হজ যাত্ৰীসকলক মদিনালৈ পঠাৰ কাৰণে ব্যৱস্থা কৰি আছে। এই বছৰ অহা এই 40জনীয়া দলটিয়ে অহা 30 তাৰিখে তেওঁলোকে মক্কা মদিনালৈ উমৰা হজ কৰাৰ কাৰণে ৰাওনা হ'ব। গতিকে এই ক্ষেত্ৰত মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ প্ৰতিগৰাকী উমৰা হজ যাত্ৰীকাৰীসকলৰ মনোবাঞ্ছা পূৰ্ণ হওক, তেওঁলোকে এই অঞ্চলবাসীৰ কাৰণে শান্তি সমৃদ্ধি মিলাপ্ৰীতিভাৱে তেওঁলোকে পবিত্ৰ মক্কালৈ গৈ পেলাই তেওঁলোকে হয়তো এই দোৱা কৰি তাৰ বাবে অনুৰোধ ৰাখিছোঁ। আৰু এই ক্ষেত্ৰত মই উমৰা হজ যাত্ৰীসকলৰ তেওঁলোকৰ মনোভাৱ যাতে শান্তিৰে যাতে তেওঁলোকে মানে সকলো কৰ্মৰাজি যাতে তেওঁলোক কৰিব পাৰে তাৰ বাবে মই আশা ৰাখিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট NBmedia.com।